গুড মৰ্ণিং এভৰিৱান। মোৰ টিকলামান ভিডিঅ' এটাক লগে আপোনালোকক স্বাগতম জনাইছোঁ। বলক আমাৰ মস্ত ডাঙৰ ভেন্দিৰ খেতিখনক লগে আপোনালোকক লৈ যাওঁ। এই ভেন্দি খোৱাত ধৰি চব বুঢ়াই হৈ গৈছে। ভেন্দিটো ছিঙবাই পৰা নাই, একদম ভাঙি গেল, বুঢ়া হৈ গৈছে। হেৰি কেইটামান ভেন্দি ছিঙি ল'লোঁ। আজি দালিত দি খাম বুলি ভাবছোঁ। ভেন্দিকেইটা দালিত দি খাই বহুত ভাল লাগে। আপোনালোকে কোনি কোনি ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু ইফালে তিয়া লাগি আছিল গাছত, খোৱাত ধৰি বুঢ়াই হৈ গৈছে। ভেন্দিকেইটা আনিলোঁ মই, আনি কিনে ধুনীয়াকৈ দালিখিনিও ধুলোঁ। দালিখিনি ধুই আনি কিনে দালিখিনিত ভেন্দিকেইটা ফেলে দিলোঁ। দি এটা নিমখ চিমখ দি কিনে দালিখিনি বহাই দিম। আমাৰ আৰু কলিজাটো এনেকৈ দালি ধুই অনাৰ পিছত অলপ খাব নাপালে শান্তিয়ে নাপায়, অলপ সেই খাবই মানে আৰু দালি। ইফালে নিমখ চিমখ দি দালিখিনি দি বহাই দিলোঁ। এতিয়া বলক আপোনালোকক আমাৰ কলৰ খেতিখনক লৈ যাম। ইফালে সেইদিনা বাটা বৰষুণত কল একদম ভাঙি গৈছে, ঢকা চকা দি থৈ দিছে আৰু জাহাদী কল ধুনীয়াকৈ বেয়া লাগছে। আৰু ইফালে ধুনীয়াকৈ এক থোক লাগি আছে, খাব পৰা হৈছে। ছিংবাৰ মনে নাযায় ইমান ধুনীয়াকৈ লাগি থকাৰ পিছত, তথাপিও নাখালেওতো নহয়, ছিংব লাগবয়ে। আৰু এই ইফালেও এথোক লাগি আছে, 2 থোক হৈছে ইয়াতে। ইয়াৰে পৰা 4টামান আনিলোঁ মই কলৰ তৰকাৰী বনাম বুলি ভাবি। আজি ধুনীয়াকৈ কলৰ তৰকাৰী বনাম। ইফালে তৰকাৰীখিনি কুটলোঁ মই, কল আলু পিঁয়াজ কুটি ল'লোঁ। দালিতো মোৰ দালিত ভেন্দি দিছোঁ, দালিত তেল দিলোঁ। ইফালে উতলি আছে দালি, ধুনীয়াকৈ দালিখিনি হৈয়ে গ'ল। এতিয়া কলৰ তৰকাৰীখিনি বহাই দিম। অলপ কলিজাটোৰ লগতো অলপ আড্ডা মাৰিলোঁ মই। এনেকৈ দিছে, এনেকৈ দিছে। আৰু এয়া মোৰ দিপৰাৰ গৰিবী খানাখানি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এখানৰ নাম দিছোঁ মই গৰিবী খানা। আমাৰ দুখীয়াৰ খানা এয়াই আৰু, মাছ মাংস একো নাই। দালিখিনি পূৰা গেলিয়ে গৈছে, সাজ চান নেদা নিজৰ ঘৰৰে ভেন্দি না, ভেন্দিকেইটা গেলি গৈছে, কিবাহে কওঁ ময়ো আৰু। গেলি গৈছে একদম ভেন্দিখিনি। ভেন্দিকেইটা গেলিও আৰু খাবাই লাগব, উপায় নাই। দালিখনো আজি অলপ পাইনা হৈছে। ইফালে ল'লোঁ সেই জাহাদী কলৰ তৰকাৰীখিনি আৰু সেইটো ঘৰৰে কুকুৰাৰ কণী। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত যিসকলে চাইছে প্লিজ ফ'ল' কৰি দিব, অলপমান সহায় কৰি দিয়ক মোক আগবাঢ়ি যোৱাত। আজিলৈ আহিলোঁ, বাই বাই।